ট্ৰেডিঙৰ নামত লাখ লাখ কৰোৰ টকা লুটি লৈ গুচি গ'ল আৰু আমি একো কৰিব নোৱাৰি হাত সাৱটি বহি থাকিলোঁ। গতিকে আপোনালোকো সজাগ হওক আৰু সচেতন হওক। এনেকুৱাৰ পৰা সদায় এনেকুৱা এপ আৰু এপ্লিকেশ্যনৰ পৰা সদায় দূৰত থাকিব। অকল ইজি মানিৰ কাৰণে চিন্তা নকৰি পেলাই কষ্ট আৰু মেহনত কৰিব, য'ত নেকি যিটো বস্তু লিগেল হয়। সৰু সৰু SIP কৰক, ফিক্সড ডিপজিট কৰক, তাতেই প্ৰফিট হ'ব। গতিকে এনেকুৱা এপ্লিকেশ্যনৰ পৰা সদায় দূৰত থাকিব। এতিয়া সকলোৰে সজাগ আৰু সচেতনতাৰ প্ৰয়োজন হৈছে। গতিকে এইবোৰৰ ক্ষেত্ৰত সকলোৱে মাত মতাৰ দৰকাৰ। গতিকে আপোনালোকেও এইবিলাকৰ এপ্লিকেশ্যনৰ ওপৰত কমপ্লেইন কৰিব। সকলোৱে যাতে কমপ্লেইন কৰি পেলাই এই এপ্লিকেশ্যনবোৰ বন্ধ কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ, য'ত নেকি আপোনালোকে জানে আকৌ এটা স্কেম হ'বলৈ গৈ আছে, য'ত নেকি ইমান ডাঙৰ স্কেম বাৰে বাৰে আমাৰ অসমখনতে হয়। গতিকে হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে যদি ট্ৰেডিং এফেক্সত যদি ট্ৰেডিং কৰিছিলে, এতিয়াৰ পৰা আপোনালোকে ট্ৰেডিং এফেক্সত আৰু ট্ৰেডিং নকৰিব। কাৰণ ট্ৰেডিং এফেক্সত ইতিমধ্যে পলাই গুচি গৈছে আৰু নতুনকৈ আপোনালোকে কেতিয়াও জইন নহ'ব। কাৰণ ইয়াত উইথড্ৰলৰ বহুত প্ৰব্লেম হৈ গৈছে, আজি ট্ৰেডিঙৰতো প্ৰব্লেম হৈছে, ছিগনেল নোপোৱা হৈ গৈছে। গতিকে এই এপটোৰ পৰা আপোনালোক সাৱধান থাকিব। ময়ো আগতে YBY ওপৰত ভিডিঅ' বনাইছিলোঁ। গতিকে ভিডিঅ' মই চব ডিলিট কৰি দিছোঁ আৰু নবনাওঁ এইবোৰ স্কেমৰ ওপৰত। কাৰণ সেইখিনি কথা মই বুজি পোৱা নাছিলোঁ, য'ত নেকি মোক এজন মানুহে বনাবলৈ কৈছিলে, তাৰ ওপৰত মই এটকা পইচাও লোৱাও নাই আৰু বনোৱাটো মোৰ ভুল হৈ গ'ল। য'ত নেকি ভুলটো কৰিলোঁ, সেইকাৰণে বাৰে বাৰে এনেকুৱা ভুল আৰু নকৰোঁ। গতিকে ৰাইজক আৰু সকলোকে সাৱধান আৰু সজাগতাৰ কাৰণে মই এনেকুৱা কিছুমান ভিডিঅ' বনাম, য'ত নেকি সেইবিলাকৰ কাৰণে মানুহৰ ক্ষতি নহয়। আৰু ইয়াৰ বিৰুদ্ধে ট্ৰেডিঙৰ যিকোনো এপ্লিকেশ্যনৰ বিষয়ে ভুল আৰু তথ্য দিয়া সকলৰ ওপৰত মই নিশ্চয় মাত উঠাবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকৰো এই ভিডিঅ'টোৰ জৰিয়তে সহায় সহযোগিতা বিচাৰিছোঁ। য'ত নেকি চাওক, বাৰে বাৰে প্ৰথমতে YBY ঠগিলে, তাৰপিছত ডাই নামৰ এটা কোম্পানীয়ে ঠগি গ'ল, তাৰপিছত DB ষ্টক ট্ৰেডিং এফেক্সতে আৰু এটা এতিয়াতো হৈয়ে আছে, সেইটো নাম নকওঁ। গতিকে যিসকল মানুহে ট্ৰেডিং এফেক্সত আকৌ বাৰে জইন হৈ আছিলে, গতিকে সেইসকল মানুহে যদি পাৰে পইচাখিনি উইথড্ৰ কৰিবলৈ চেষ্টা কৰিব। কিন্তু উইথড্ৰটো কেনেকৈ কৰিব? উইথড্ৰ এতিয়া বৰ্তমান বন্ধ কৰি ৰখাইছে, উইথড্ৰ নিদিয়াই হৈ গৈছে। গতিকে এনেকুৱা ফ্ৰড স্কেম এপ্লিকেশ্যনৰ পৰা সদায় দূৰত থাকিব লাগে। বিশেষকৈ যিবিলাক শ্বেয়াৰ ছিষ্টেম আছে আৰু MLA কোম্পানীৰ ধৰণৰ এনেকুৱা হয়, স্কিম হয়, য'ত নেকি এজনৰ পিছত এজন যেতিয়া জইন কৰিবলৈ ৰেফাৰেল কোড ছিষ্টেম থাকে, এইবিলাকৰ পৰা সদায় দূৰত থাকিব লাগে। কাৰণ এইবিলাক কেতিয়াও ছেমি ৰেজিষ্টাৰ নহয় আৰু বহুত প্ৰব্লেমত পৰে। এইবিলাক দুদিনমানৰ কাৰণে মানুহক পইচা দিবলৈ চেষ্টা কৰে, তাৰপিছতে সিহঁতে খুব বেছি 2 মাহ বা 3 মাহ সিহঁতে কোম্পানীটো ধুনীয়াকৈ চলাই লৈ যাব। তাৰপিছতে স্কেমৰ আৰম্ভ হৈ যায়, নেটৰ প্ৰব্লেম হয়, কিবা লিংকৰ প্ৰব্লেম হৈ যায় আৰু উইথড্ৰলৰ প্ৰব্লেম হৈ যায়। গতিকে এনেকুৱাৰ পৰা সাৱধানতা থকাটো সকলোৱে প্ৰয়োজনীয়। কাৰণ আমি এইকেইটা পইচা কোনোবাই গৰু, ছাগলী, গাহৰি বিক্ৰী কৰি পেলাই উপাৰ্জন কৰা হয়। গতিকে সেই পইচাখিনি আমি তাত লগাই দিওঁ, লগাই দিয়াৰ পিছত কি হয়, আমাৰে ক্ষতি হৈ যায়। গতিকে এনেকুৱা স্কেমবোৰৰ পৰা আমি সাৱধান থাকিবলগীয়া হ'ল আৰু চৰকাৰেও ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ প্ৰত্যেকজনে ইয়াৰ ওপৰত যাতে ভিডিঅ'টো বনাই থাকে ন, গতিকে সেইবোৰ স্কেমবোৰ কাৰণে চৰকাৰে তদন্ত কৰিব লাগে, যাতে ভিডিঅ'খিনি যোনে বনায়। ছ'চিয়েল মিডিয়াৰ যুগ, প্ৰত্যেকটো খবৰ পায়েই থাকে। গতিকে সেইকাৰণে চৰকাৰে অলপ সাৱধানতা লোৱাটো উচিত মোৰ ভাবোঁ। কাৰণ এনেকুৱা স্কেম থাকিলে আমাৰ অসমৰ পৰা বহুত টকা লৈ গুচি গ'ল। গতিকে বহুত লৈয়ে গুচি গ'ল আৰু যিকেইটা আছে সেইকেইটাৰ পিছত অৰ্থনীতিৰ প্ৰব্লেম হৈ যাব মানুহৰ কাৰণে। গতিকে সেইকাৰণে সাৱধানতা অৱলম্বন কৰাটো মই ভাবোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পায়। আৰু ট্ৰেডিং এফেক্সটোত আৰু অলৰেডি বন্ধই হৈ গৈছে। গতিকে ট্ৰেডিং এফেক্সটো অলৰেডি বন্ধ হৈ গৈছে। গতিকে ইয়াত আৰু কৰিবলগীয়া একো নাই, উইথড্ৰলটো নিদিয়াই হৈ গৈছে। গতিকে আপোনালোকে আজিৰ ভিডিঅ'টোত মই ইমানখিনিকে ক'লোঁ। আৰু যদি কিবা নতুন আপডেট আহে ট্ৰেডিং এফেক্সৰ বিষয়ে বা উইথড্ৰল যদি দিছে, সম্পূৰ্ণ জানকাৰী লৈ পেলাই মই বা জানি শুনি আকৌ মই নেক্সট ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম, যদি উইথড্ৰল দিছে। গতিকে মই যিমান দূৰ গম পাইছোঁ আৰু যিসকল মানুহে কৰি আছিলে বা ভিডিঅ' মই চাই আছোঁ, গতিকে সেইখিনি
উদ্ৰ দিয়া নাই, গতিকে ইয়ালৈ উদ্ৰ আৰু প্ৰব্লেম হৈয়ে আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক